আহি মানে পুৰা জংঘলত পাই গ'লোঁ মই। ঠিক আছে, জংঘলত বহুতে জংঘল বেয়া পাব পাৰে, কিন্তু মই বিৰাট ভাল পাওঁ জংঘল। জংঘল মেইন কথা গম পাব লাগে। পূৰা মই এতিয়া জংঘলতে আছোঁ। এইবিলাক ভাঙি মেলি যাবলগীয়া হৈ যায়, জংঘলৰ মাজত সেইটোৱে দিগদাৰ হয়। আৰু কাটিব পাৰে এইবিলাকে। হ'লেও মানে এইটো এটা বহুত ডাঙৰ সপোন যে মই জংঘলে ট্ৰেভেল কৰোঁ। সেইটো কাৰণে মই আমাৰ ওচৰে পাঁজৰে যিমান জংঘল আছে, মই প্ৰতিখন জংঘলত ঘূৰি থাকোঁ, জংঘলৰ মাজে মাজে, আৰু এইবিলাকক চাই থাকোঁ। সঁচা কথা ক'বলৈ গ'লে মই এইবিলাক এটা দুটা গুটি, বেছি নহয় এটা দুটা, যিমানটো মই কণ্ট্ৰল কৰিব পাৰোঁ সিমানটো খাই থাকোঁ। খাই চাওঁ কেনেকুৱা লাগে। প্ৰতিটো বস্তুৰ মানে সোৱাদ অলপ অলপ লওঁ মই, বেছি নহয়। আৰু বেছিকৈ খাবলৈও ভয় নহয়, কিবা এটা যদি হৈ যায় ঘপককৈ, সেইটো ভয়তে মই বেছি নহয় অলপ চলপ খাওঁ। অলপ এটা খাওঁ, সেইটো এটা ভাল। আৰু ইয়াত ধুনীয়া লাগে। এতিয়া অকলে আহোঁ আৰু ভাল লাগে, কাৰণ ভয় লাগে। ভয় লাগি থাকিলে মনটো অলপ ভাল লাগিছে। এনেকুৱা এডোখৰ জেগাত আহিলোঁ, ভয় লাগিছিলে কিন্তু ভাল লাগিলে, তেনেকুৱা কথা। আৰু এতিয়া মই জংঘল ব্লগিঙত বনাইছোঁ যেতিয়া, জংঘলত ঘূৰিছোঁ যেতিয়া, সেইটো কাৰণে মানে মোৰ চেহেৰাটো মই জংলী কৰিছোঁ। ঠিক আছে, মেইন কথা সেইটোতে মই এতিয়া চেহেৰাটো মই সেইটো কাৰণে জংলী কৰিছোঁ যে জংলী পূৰা জংঘল ব্লগত মানুহ জংলী হ'ব লাগিব। চ' যে আমি ওলাই যাম বুলি চিনাকি কৰি মিলাই মই জংঘলৰ মাজে মাজে গৈ সিপিনে একেবাৰে বাউণ্ডেৰীত ওলাই যাম। মোক থাকি ওখ আছে জংঘলবিলাক, মোক থাকি ওখ কি ওলাই কোনো ঠিকান নাই। মানে ইয়াত ওলাব পাৰে সেইবিলাকো, একো আপত্তি নাই, কিন্তু ভাল লাগে যে যাওঁ। এইবিলাকতো মই খাই পোৱা নাই, ত' ইমান এটা ভয় নাই ইয়াত। যদিও অলপ ভয় এটা লাগে, কাৰণ বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। আৰু কাৰ ভাল লাগে জংঘলত ঘূৰি, কিমানে পচন্দ কৰে জংঘল ট্ৰেভেল কৰিব, মোক যদি কমেণ্ট কৰি জনায় মই বহুত ভাল পাম। জংঘল ট্ৰেভেল কেনেকুৱা লাগে, কাৰ কিমান পচন্দৰ জংঘল ট্ৰেভেল। বহুত ডাঙৰ এখন জংঘল, মই য'ত থাকোঁ, আৰু তাত যদি সেউজীয়াটো নাথাকে সেইটো একদম ভাল নালাগে। মই প্ৰতিখন ভিডিঅ'ত কৈ যাওঁ সেউজীয়া মেইন, সেউজীয়াটো মেইনেই হ'ব লাগিব, মেইন নহ'লে নহ'ব। একচুৱেলি তলটো চাফা আছে, তলটো বিৰাট ধুনীয়া চাফা, হাবি নাই। ওপৰটোত য'ত মানে ওপৰত জংঘল থাকে সেয়াত তলত ধুনীয়া থাকিব, সেইটো পূৰা জানি চাব। ভাল লাগে জংঘলত ঘূৰি মেলি। এইবিলাক গছবিলাকৰ বিষয়ে নকওঁ, এইটো গছটো বহুত পাইছোঁ। এইটো গছ এছিয়াটো বহুত অভাৰ পাই আছোঁ, চবতে পাই আছোঁ। মই খাই চাইছিলোঁ, এইটো খাবলৈ ইমান এটা ভাল নালাগে, কিবা টাইপৰ লাগে। চ' মই সেইটো নিজে নাখাওঁ, খালোঁ মানে দুটা গুটি খালোঁ আৰু নাখাওঁ। এইজোপা গছটো চবেই চিনি পায়, এইজোপা চিনি নাপালে নহয়, এইজোপা চবৰ প্ৰায় জেগাত থাকেই এইজোপা। আৰু জংঘল বুলি ক'লে সেইবিলাক মেইন। এইবিলাক এতিয়া গছ সৰু হৈ আছে, ডাঙৰ হ'ব, ডাঙৰ হ'লে আৰু ভাল লাগিব। চ' বৰ বেছি এটা জংঘলত নাহিছিলোঁ। আজিলৈ জংঘল ব্লগ ইমানতে সামৰণি মাৰোঁ। নেক্সট টাইম ইয়াত মই এটাই কথা কওঁ, যদি ইয়াত আমি ড্ৰোন কেমেৰা উৰাওঁ তেতিয়া বহুত ধুনীয়া লাগিব ভিউটো, কিন্তু ড্ৰোন কেমেৰা দম নাই ভাই। তো ভাল লাগিব পাৰে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু জংঘলত ঘূৰি কাৰ ভাল লাগে, জংঘল ট্ৰেভেল কিমানৰ পচন্দ, সেইটো মোক নিশ্চয় কমেণ্টত জনাব বুলি মই আশা কৰোঁ। টাটা বাই বাই, জয় জুবিন দা।